পিন্ধি যাওঁ কিবা কিবি আহিলে কাপোৰ চাপোৰ মিলাব নোৱাৰোঁ কিয় কি বহি আছা ন ওলা নহয় তাৰমানে হেৰি ভাবিছোঁ কি কাপোৰনো পিন্ধি যাওঁ এই বিমলহঁতৰ যে বাৰ্থডেলৈ গৈছিলোঁ অঁ সিহঁতৰ লগত ইমান ভাল নাই ধৰা হয় নাই তাহাঁতৰ লগত সেইখিনি মানুহটো নাহে এতিয়া দেখাই দিয়া পিন্ধাই আছোঁ তাহাঁতৰ ঘৰলৈ পিন্ধি যোৱাটোকে পিন্ধি যাওঁ বুলি ভাবিছোঁ অঁ সেইযোৰ কিন্তু ভাল হৈছিল ভাল কাপোৰ পিন্ধিছিলা কি কালাৰ পিন্ধিছিলোঁ কালাৰ ভাল কাপোৰে ভাল কিবা কালাৰ এটা আছিলে ভাল আছিলে ভাল কালাৰ আছিলে কথা ক'বলৈ আহিছে কালাৰটো কওকচোন এই কালাৰটো কিবা বেলেগ কালাৰটো কিনো চালে তেতিয়াহ'লে ভাল লাগিছিলে বোলে কথা ক'বলৈ আহিছে কাপোৰ এটাতো আজিলৈকে প্ৰেজেণ্ট দি পোৱাই নাই কথা এটা ক'বলৈ আহিছে আকৌ ভাল লাগিছিলে বোলে এতিয়া আকৌ কালাৰটোকে ক'ব নোৱাৰে এইটো বাৰ্থডে মেৰেজ ডেত এটা কাপোৰ এটা দি পোৱা নাই আজিলৈকে কাপোৰ এটা ক'বলৈ ওলালে মানে চইচ কৰি দিবও নোৱাৰে হ'বনে এতিয়া হ'বনে এইটো আৰম্ভ কৰিছা দেখোঁ এই একেখন নাটক কিমান কৰা আৰু কাপোৰ এটা দি পোৱা নাই কলিকতাৰ পৰা যে মই শাৰীখন আনি দিছিলোঁ মুখত মাৰি দিছিলা দেখোঁ সেইটো কি কালাৰ আছিলে নেকি কলপতীয়াৰ লগত এটা মটীয়া কালাৰ এই মানুহজনী কয় সেইটো কালাৰ ভাল লাগে আৰে সেইটো মোৰ পচন্দ আছিল হাই মোৰ পচন্দ মই লৈ মুখত দলিওৱা নাই এনেকৈহে লৈছিলোঁ মই অঁ সেনেকৈ যাওঁতে ইয়াতে পৰিচা আৰু মুখত মই একে কথা সেইকাৰণে মই একো বস্তু আনি নিদিওঁ নিজৰ মানে পইচা লৈ ল'বা তুমি নিজে লৈ ল'বা কালাৰটো বাৰু নাই বাৰু তাৰপিছত এতিয়াতো ইমান বছৰ থাকিতো গম পাইছে যে মানুহজনী কোনটো কালাৰ ভাল লাগিব মেৰেজ ডে কিবা কিবিটো এটা প্ৰেজেণ্ট এটাতো দিব পাৰে ক'ৰবালৈ যাবলৈ ওলালে কাপোৰ এটা চইচ কৰি দিব লাগে লোকৰ মতা মানুহবোৰ কি চাবি সিহঁতে একদম মাইকী মানুহতকৈ চাবলৈ এইযোৰ পিন্ধা ভাল লাগিব হিংসা আকৌ বেছিকৈ ভাল লাগিব বুলি এই পিন্ধা যিকোনো এটা পিন্ধিলে ভাল লাগিব ভাই A few moments later. কি হ'ল কাপোৰ চাপোৰ পিন্ধাই নাই যে বাৰ্থডে কিন্তু টাইম আছে দেই নাযাওঁ বুলি ভাবিছোঁ হয় নেকি কিহে পালে মই এই মাইকী মানুহৰ এই স্বভাৱটো মই বেয়া পাওঁ মানে ছাবজেক্টত নাথাকে আজি ছাবজেক্ট এই বাৰ্থডে খাবলৈ লাগে আমি সেইটোৱে ছাবজেক্ট এতিয়া গৈ এই লিপষ্টিক কাপোৰ ক'ত কলিকতাৰ পৰা অনা কাপোৰযোৰ মোৰ সেই অত বছৰৰ কথাটো এই মেমৰিত সোমাই এতিয়া উলিয়াই লৈছে আজি এতিয়া বাৰ্থডেত যাবৰ কাৰণে কাজিয়াখন কৰিবৰ কাৰণে আৰে ভাই আৰু মানুহে সংসাৰ কেনে নকৰে ভাই মই নাজানে ফোনটো ক'ত নাযাওঁ বুলিয়ে কৈ দিয়ে কোনে কৈছে নাযাওঁ বুলি যাম নহয় মই কাপোৰ কথা ভাবি নাই হ'ব এতিয়া মই নাযাওঁ মোৰ মুডটো খাৰাপ হৈ গ'লতো এতিয়া আৰু মই নাযাওঁ আৰু মোৰ এই মুড খাৰাপটো ঠিক কৰিবৰ কাৰণে মই 3 ঘণ্টা মেডিটেশ্যন লগাব লাগিব হ'ব দে বুজি নাপায়ো হ'ল আৰু এই তাৰ চিঙাটোত যে মই কেলে কৰোঁ নহয় এইবোৰ কাপোৰ চাপোৰৰ কথা এইবোৰ মানুহক কৈয়ে লাভ নাই এতিয়া নোলায় আৰু 3 ঘণ্টামান মই ভাত চাত নাখাওঁ আজি যা নবনাওঁ নাখাওঁ কিন্তু বাৰ্থডে বোলে মোৰতো কিহে পাইছিলে কিবা এযোৰ কাপোৰ পিন্ধিলেই হ'লহেঁতেন মই বুজিয়ে নাপায় মানে কিবা কথা মনে নাছিলে ভালেই বাৰু ঘৰতে খাওঁ এতিয়া ধুনীয়াকৈ আমাৰ চাউলটো পাতি দিব লাগিব এতিয়া বেলেগ কাম নাই আৰু তুমি আকৌ কেলৈ আহিলা এই ভাত বনাব নালাগিব জানো নালাগে জমা পাতি দিম তাৰমানে মই এই জমেটোত চিকেন অৰ্ডাৰ দি দিছোঁ আৰু তোমাৰ হেৰি কৰোঁ ভাতটো মই পাতি দিওঁ তুমি ৰেষ্ট লোৱা যোৱা আৰু এইবিলাক যোৱা তাৰমানে শুনা ধুনীয়াকৈ খাম এতিয়া তাতেও সেই 2 পিচ ব্ৰইলাৰহে পালা হয় এতিয়া ধুনীয়াকৈ খাম খানাটো আৰু সংৰাগ কৰি যদি ৰাতি শুই থাকোঁ নহয় এইবিলাক কিডনী লিভাৰৰ এইবিলাক হেৰি কাৰণে বহুত বেয়া কথা গতিকে ধুনীয়াকৈ খাই বৈ শুই যাম অ'কে তাৰমানে যোৱা মই পাতি দিম যোৱা তুমি ৰেষ্ট কৰা যোৱা মই মাতি দিম যোৱা জমেটোত চিকেন মই অৰ্ডাৰ দিছোঁ ঠিক আছে This is the end.